কবি আসিফুল হক কবিতাৰ শিৰোনামা আগুন কাটিৰ পথাৰ। সোণালী ধানেৰে উপচি পৰা আমাৰ পথাৰ, ওপৰত নীলাবৰণীয়া আকাশ, তাতে কিছুমান ডাৱৰ মোহিত কৰি আছে মোৰ হৃদয়ক। সোণালী বৰণৰ ধাননি পথাৰ আগুন কাতি মাহত চাবলৈ লাগে ধুনীয়া গাঁৱৰ পথাৰ। অনুৰোধ কৰিছোঁ তহঁতক, ধানবোৰ নাকাটিবি ঐ, নাকাটিবি ধানবোৰ, থাকক কিমান দিন থাকে হালি জালি। নাবান্ধিবি ধানৰ মুঠা, লৈ নাযাবা ঘৰলৈ, নভৰাবা ভঁৰালত, থাকক কিমান দিন থাকে হালি জালি। আকাশৰ তলত মাটিৰ ওপৰত হালি জালি থাকক নিজ ইচ্ছাত সূৰ্যৰ আশীৰ্বাদত। আৰু তোকো ক'লো, নুঠিবা ইমান খঙত, নেদেখুৱাবা তোৰ শক্তিৰ ক্ষমতা। এই ধৰণীৰ ওপৰত, সেই ধাননি পথাৰত, গাঁৱৰ সেই ধানবোৰৰ ওপৰত। সেই ধানবোৰে মোহিত কৰিলে মোক, চুৰি কৰিলে মোৰ হৃদয়ক। বিশাল আকাশৰ তলত মাটিৰ ওপৰত হালি জালি থকা ধান, মাজত আহত চাৰিওফালে প্ৰকৃতিৰ সৌন্দৰ্য, গছ-গছনি আৰু আকাশৰ দিগন্ত। আকৌ অনুৰোধ কৰোঁ তহঁতক, ধানবোৰ নাকাটিবি ঐ, নাকাটিবি ধানবোৰ, থাকক কিমান দিন থাকে হালি জালি। নাবান্ধিবি ধানৰ মুঠা, লৈ নাযাবি ঘৰলৈ, নভৰাবা ভঁৰালত। থাকক কিমান দিন থাকে হালি জালি এই পথাৰত সৌন্দৰ্যবাসী হৈ। মন যায় মোৰ কিছু সময় ধাননি পথাৰত কটাবলৈ, সিহঁতৰ লগত বতাহৰ দিশত হালি জালি নাচিবলৈ।